তিনি বৰণীয়া জাতীয় পতাকা নীল আকাশত উৰে, ওপৰে গেৰুৱা মাজত শুকুলা তলত শ্যামল আছে। বগাৰ মাজত অশোক চক্ৰ চিত্ৰ জিলিকি ৰয়, আমাৰ জাতীয় পতাকাখনি কদাপি নহয় ক্ষয়। আজি ভাৰতবৰ্ষৰ ৭৩তম গণৰাজ্য দিৱস। সমূহ ভিউৱাৰ্ছলৈ আমাৰ ফালৰ পৰা গণৰাজ্য দিৱসৰ আন্তৰিক অভিনন্দন জনালোঁ। Hello friends, welcome back to our YouTube channel Sisters Vlog. আজি আমি গান্ধী মণ্ডপলৈ আহিছোঁ। ইয়াৰ পৰা গোটেই গুৱাহাটীখন দেখা পায়। আপোনালোকে দেখিছে জাতীয় পতাকাখন আছে। আহক আজি আপোনালোক সকলোকে গান্ধী মণ্ডপখন দেখাওঁ। সেয়া এটা প্ৰতিমূৰ্তি, এটা আমাৰ জাতিৰ পিতা মহাত্মা গান্ধী, যাক আমি সকলোৱে মৰমেৰে বাপুজী বুলি কওঁ। আজি যিহেতু ২৬ জানুৱাৰী নেশ্যনেল ফেষ্টিভেল, সেয়ে আমি আহিলোঁ গান্ধী মণ্ডপ চাবলৈ। গুৱাহাটীৰ শৰণীয়া পাহাৰত আছে আমাৰ দেশৰ আটাইতকৈ ওখ জাতীয় পতাকাখন। এইখনে আমাৰ গুৱাহাটী মহানগৰখন। সৌখন ব্ৰহ্মপুত্ৰ নদীখন আপোনালোকে দেখিছে, বগা বগা হৈ আছে। এয়া গান্ধী মণ্ডপ। ইয়াৰ পৰা গোটেই গুৱাহাটীখন দেখা পোৱা যায়। এয়া আমাৰ জাতিৰ পিতা মহাত্মা গান্ধী। বৰষুণ দিছে, দুৰ্ভাগ্যবশতঃ আজি বেছি সময় ইয়াতে কটাব নোৱাৰিলোঁ, বৰষুণ দিলে। চ'ত ধৰিছোঁ যিমান পাৰোঁ সিমান। এইখন আমাৰ জাতীয় পতাকা। সেইকেইটা আপোনালোকে গছত যে দেখিছেনে, সেইকেইটা চিলনি হয়। চাওকচোন কি ধুনীয়া লাগিছে চিলনিকেইটা। এইফালে গুৱাহাটীখন আছে। আমি যিহেতু আবেলি আহিছোঁ, বেলি লহিয়াব হৈছে, বৰষুণে চৰাইবোৰক ঘৰমুৱা কৰিছে। আমি যে সৰুৰে পৰা যে শুনি আছোঁ চিলনী জীয়েকৰ সাধু, সেই কিজনী চিলনী বহি আছে তাতে গছৰ ডালত। আমি আৰু এতিয়া চিলনী ভাগৰ জীয়েক কিজনীহে বিচাৰি যাব লাগে। চিলনী মাক কিজনী পালোৱে। সেইটো চিলনী কিজনীৰ বা হয়। আপোনালোকে যে শুনিলে ছিকিউৰিটিজনে হুইছেল বজোৱা, আচলতে এই জেগাডোখৰ ৪ বজাৰ পাছৰে পৰা ৱাকিং জ'ন হয়। সেইবাবে ছিকিউৰিটিজনে হুইছেল বজাই মানুহবিলাকক গাড়ীবিলাক আঁতৰাব কৈছে। আৰু একদম তলৰ পৰা এই গান্ধী মণ্ডপলৈ 2.5 কিলোমিটাৰ হয়। বুখলিছে সেইকাৰণে একাপ কফি খাইছোঁ। এয়া বিস্কুটো নাইয়ে বাৰু, অকণমান দেখাই সেই চিলনীজনী বাকী চব চিলনীয়ে একাষৰীয়া কৰি দিলে। তাই চাগে ভাবিছে মোক কিয় একাষৰীয়া কৰি দিলা, হয়। গান্ধী জয়ন্তী, গান্ধী মণ্ডপ সেইবিলাক চব আমি ঠিকমতে ফুৰোহি বা আমি পালন কৰোঁহি, কিন্তু আমি ভাৰতবৰ্ষৰ মানুহবিলাকে গান্ধীজীৰ আদৰ্শবিলাক মানিব নিবিচাৰোঁ। যিদিনাখনে আমি গান্ধীজীৰ আদৰ্শবিলাক মানিব আৰম্ভ কৰিম, মনেৰে
নিজৰ অন্তৰে অনুভৱ কৰি পেলাই যোনদিনাখনৰ পৰা আমি মানিব চেষ্টা কৰিম সেইদিনাখনৰে পৰা ভাৰতবৰ্ষখন আগুৱাই যাব আৰু পিছৰ পৰাই আমি ভাৰতবৰ্ষখন এখন সুস্থ সবল দেশ হিচাপে আমি পাব পাৰিম। এই জাতীয় পতাকাখন ভাৰতৰ আটাইতকৈ ওখ জাতীয় পতাকাখন আৰু এইখন ইনাগৰেট কৰিছিলে আমাৰ এক্স CM শ্ৰীযুত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই 2 অক্টোবৰ 2018 চনত। আজিৰ ব্লগটো ইমানেই। আজি আমি ৰিপাব্লিক ডে'টোৰ দিনাখন আমি কি কৰিলোঁ, আমি কেনেকৈ আজি ক'ত ফুৰিলোঁ সেইটোৰ দৰে আজি ব্লগটো হ'ল। আপোনালোকেও এদিন গান্ধী মণ্ডপলৈ আহিব আৰু আমাক কমেণ্ট বক্সত জনাব কি যে আপোনালোকৰ কেনে লাগিল এই ভিডিঅ'টো চাই। আকৌ আপোনালোকক নেক্সট ব্লগত লগ পাইছোঁ। বাই বাই।